নলবাৰীৰ বিয়ামপুৰ বাৰোৱাৰী দুৰ্গা পূজাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে একেলগে বন্তি প্ৰজ্বলন কৰিলে বিশিষ্ট সমাজসেৱক ফুলকণ দত্তই। বৃহস্পতিবাৰে সন্ধিয়া 8 বজাত নলবাৰীৰ বিয়ামপুৰ বাৰোৱাৰী দুৰ্গা পূজাত বন্তি প্ৰজ্বলন কৰিলে বিশিষ্ট সমাজসেৱক ফুলকণ দত্তই। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ বিৰাজ কৰিছে। শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ শ্ৰীচৰণত বিহিত পঞ্চমী পূজাৰ দিনা নলবাৰীৰ বিয়ামপুৰ বাৰোৱাৰী দুৰ্গা পূজাত বন্তি প্ৰজ্বলন কৰিলে বিশিষ্ট সমাজসেৱক ফুলকণ দত্তই। উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসমৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰীগৰাকীৰ সৈতে একেলগে বিশিষ্ট সমাজসেৱক ফুলকণ দত্তই বন্তি প্ৰজ্বলন কৰে। তাৰ প্ৰাৰম্ভত উপস্থিত ভক্তপ্ৰাণৰ সন্মুখত ভকতি মাৰ্গেৰে হৃদয়ৰ পৰাই দেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনালে সিদ্ধি লাভ হয় বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে মন্ত্ৰীগৰাকীৰ অধ্যয়নপুষ্ট সাৰুৱা ভাষণৰ শলাগ লয় বিশিষ্ট সমাজসেৱক ফুলকণ দত্তই। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।